এতিয়া আমি আমাৰ ঝুমুৰা নাচৰ ৰামদানি অংশটো বজাবলৈ আৰম্ভ কৰিম। জিন থাকটো কেৱল মাত্ৰ আমি 4 বাৰহে এটা লেখৰ জোখৰ কাৰণে ৰখাম। অর্থাৎ মই 3 নম্বৰ বাজনাটো হৈছে খিতাজি নাদেনি সবার তাৰপিছত 4 নম্বৰ বাজনাটো খিতধেই জিতধেই দিনাদি নাদেনি হেতু আমি পুনৰ একবাৰ বজাই দিলে দুবাৰ হ'ব। গতিকে তাত লিখা আছে পিডিএফ টোত 3 নং বাজনা আৰু 4 নং বাজনাৰ আৱৰ্তন দুবাৰকৈ বজাব। এটো মই এতিয়া 3 নং বাজনাটো আৰু এবাৰ বজাই দিছো। সবার তাকটো খিতি টি শব্দটো তাও বুলি বজাব লাগিব কাৰণ ইয়াৰ পিছত মুখ্য বল আছে খিতা তা খিতি তা প্ৰত্যেকটো ধেইতে টাপাতে বজাব লাগিব। গতিকে 9 নং বাজনটো আকৌ বাজিব গীতা দিনা গীত দেই নাও দে দিনা দে দিনা দে দিনা দে নি তা নিতা নিতা দে নি তা নিতা দে দিনা দে নি 10 নম্বৰ গীতা তা গীতি তা খসাৰ 2 দিনা গীত দেই নাও তা গীত দেই গীত ধেইটো টাপা দে দিনা গীত দেই নাও তা গীত দেই নাও তা গীত দেই না দিনা নি সম্পূৰ্ণকৈ বজাব বুলি লিখা আছে অৰ্থাৎ সম্পূৰ্ণকৈ বজাব মানে দুবাৰ বজাব দুটা আৱৰ্তন বজাব দিনা खीता तत्ता खीतीता धेइदाउ खितात रिखि रात्ताउ खितात रिखि रात्ताउ खितिताउ खितात रिखिताउ एतु
যাওঁ 11 নম্বৰ বাজনাটো আছিলে ধেই ডাওঁ খিতাতুকি ৰাত ডাওঁ খিতাতুকি তাৰ পিছত যেটো 9 নম্বৰ বাজনাটো এবাৰ আৱৰ্তন বজাব বুলি লিখা আছে তাত অৰ্থাৎ খিতা ধিনা খিত ধেই ডাওঁ ধেৰ দিনা ধেনি তাতা নিতা ধেনি মাত্ৰ 4 বাৰ বাজিব তাৰ পিছত লগালগ খিতা ততা খেতি ডাওঁ হসাৰ নম্বৰ 4 টোলে আহি যাব দি ধেয়া খিতা ধেয়া ইয়াত সম্পূৰ্ণকৈ 9 নম্বৰ বাজনাটো নাবাজে অৰ্থাৎ তাত দলংখন নাবাজে মানে তাত প্লেন কে বাজিব গতিকে ইমানখিনিয়ে ঝুমুৰা নাচৰ বাজনা আশা কৰো ধুনীয়াকৈ আপোনালোকে প্ৰেক্টিছ কৰিব